মানুহজন দেওবাৰ বজাৰ পৰা আহিলে আহোঁতে গোটেই দেওবাৰ বজাৰ পৰা উঠাই এয়া জলকীয়া বিনছ একেলগে আছে লগতে এয়া ওলকবি বন্ধাকবি জাতিলাও ধনিয়া ব্ৰকলি লাই শাক মূলা গাজৰ মটৰ ওলকবি তাৰপিছতে বিনছ আৰু অলপমান বিনছ আছিলে সেইখিনি বিনছ মই ভাজি আছোঁ আৰু লগতে কি লৈ আহিছিলে গম পাইছে এয়া মাছ গৰৈ মাছ আৰু এয়া কান্দুলি মাছ গৰৈ মাছকেইটা যি আছে আকৌ দেই গৰৈ মাছকেইটা যি আছে বিশেষকৈ মই খাব নোৱাৰোঁ তথাপিও মানে আনিবলৈ দিছিলোঁ মোৰ লগতে তেওঁলোকেও খোৱা নাই মই বোলো এতিয়া বাছি মেলি দিম ডাঙৰ আকৌ এইকেইজনী টেষ্টিকৈ বনাই মেলি দিম মোৰ কাৰণে আকৌ এক্সট্ৰাকৈ বনাব লাগিব এয়া তেওঁ দেওবাৰ বজাৰলৈ গ'লে চব বুলি এনেকৈ অলপমান হ'লেও লৈ মেলি আহে নিজৰ ঘৰ বাৰী পাতিব পৰা নাই তথাপিও মানুহটোৱে কিন্তু একো অভাৱ হ'বলৈ দিয়া নাইকিয়া তাৰপিছতে তেওঁ লৈ অহা মাছকেইটাই বাচিছোঁ বাচি মেলি লৈ পিনে বোলো একদম ফ্ৰাই কৰি থৈ মেলি দিওঁ ৰাতিপুৱা মনৰ পাচলিটো আছে দুপৰীয়া তাকে দিবলৈ দিম সেইকাৰণে সেয়া এপিচ কৰি মাছকেইটা নিমখ হালধি সানি নিমখ হালধি সানি এপিচ এপিচকৈ ফ্ৰাই কৰি আছোঁ